নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। গানৰ লগত মই জড়িত নহয় যদিও মোৰ সন্তান দুটিক ডাঙৰ কৰিবলৈ গৈ নিচুকনি গীত নিজে খাজি গাওঁতে অলপমান এটা অভিজ্ঞতা এটা অৰ্জন কৰিছোঁ আৰু মই গীত এটা লিখিছোঁ। মোৰো এটা এক্সাইটমেণ্ট হৈ আছে গীতটো লৈ। হয়তো মোৰ ছোৱালী দৌৰিয়েতো গানৰ প্ৰতি যথেষ্ট আগ্ৰহী। তাই হয়তো ডাঙৰ হৈ গাব আৰু যদি এতিয়া কোনোবাই এই গীতটো শুনাৰ পাছত যদি ভাবে যে গীতটো গাব ভাল লাগিছে, তেতিয়াহ'লে মোক সহযোগ কৰিব পাৰিব, মোক যোগাযোগ কৰিব পাৰিব। আৰু মোৰ মাততটো বেয়াই হ'ব শুনিবলৈ। মই গানটো লিখিছোঁ আৰু গানটোৰ সুৰ কৰিবলৈ চেষ্টা কৰিছোঁ, যদিও মই কম্প'জাৰ নহয়। তথাপিতো এটা প্ৰয়াস কৰিছোঁ। ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা কৰি দিব। আৰু গানটো হয়তো প্ৰফেশ্যনেল বা ট্ৰেইন যিবোৰ গায়িকা আছে তেওঁলোকৰ মানে মাতত খুব ভাল লাগিব, গানটো আৰু বেছি ধুনীয়াকৈ ফুটি উঠিব। তথাপিতো মই দুটামান লাইন মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈছোঁ। মোৰ লিখা গানটোৱে মোৰ মাতটোতো হেৰি নকৰিব, জাজ নকৰিব, কাৰণ মই একেবাৰে গান শিকা নাই বা নেজানো মই গাবলৈ। জাষ্ট এনেই বাথৰুমত কেতিয়াবা গুণগুণাই থাকোঁ, সেয়াই আৰু। 1 2 3 4 এটি কবিতা লিখিছোঁ, তোকে ভাবি লৈ লিখিছোঁ, তোৰে নাম লৈ লিখিছোঁ, তই মান নেমান, তোকে আপোন মানিছোঁ, তই মান নেমান, তোকে আপোন মানিছোঁ, এটি কবিতা লিখিছোঁ। পচোৱা বতাহ জাগাত নলগাবি, মই ৰৈ থাকিলোঁ জানৈ তয়ে নাহিলি, বেলিও জানা সাক্ষী হ'ল, যোনেও জানা চাহে ৰ'ল, তোলৈ ৰৈ ৰৈ মই সপোন ৰচি যাওঁ, তাকে দেখি কুলি কেতেকী জোকাই গ'ল, মোক কৃষ্ণচূড়াও হাঁহি ৰ'ল, তাকে দেখি কুলি কেতেকী জোকাই গ'ল, মোক কৃষ্ণচূড়াও হাঁহি ৰ'ল। এখনি ৰুমাল বনাইছোঁ, তোলৈ ৰৈ ৰৈ বনাইছোঁ, তোকে ভাবি লৈ বনাইছোঁ, তাতে মৰম তুলিছোঁ, তই লবি নলবি, তোকে আপোন মানিছোঁ, তই লবি নলবি, তোকে আপোন মানিছোঁ, এটি কবিতা লিখিছোঁ, তোকে ভাবি লৈ লিখিছোঁ, তোৰে নাম লৈ লিখিছোঁ, তই মান নেমান, তোকে আপোন মানিছোঁ, তই মান নেমান, তোকে আপোন মানিছোঁ, এটি কবিতা লিখিছোঁ। মই জাষ্ট প্ৰথম পেৰাটো মই গাইছোঁ। কাৰোবাৰ যদি ভাল লাগে এই গীতটো মোৰ লগত যোগাযোগ কৰিব পাৰিব, কোনোবাই যদি ভাবে গীতটো গাব। আৰু মোৰ চেনেলটো চাই থাকিব, যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইদৰে মই বিভিন্ন বিষয়ৰ ওপৰত মই মোৰ চেনেলত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি থাকিম। যিহেতু মই অধিবক্তা, সেয়ে ভাবিছোঁ এতিয়া মোৰ সন্তানটো অলপ লাহে লাহে ডাঙৰ হৈ আহিছে। ভাবিছোঁ আইনগতভাৱে যিখিনি মানে মই যিখিনি জ্ঞান আহৰণ কৰিছোঁ তাৰে মাজতে মই আপোনালোকৰ লগতো মাজে মাজে মই শ্বেয়াৰ কৰিম। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ধন্যবাদ। বাই বাই।